Hi friends, মই অমৰে মোৰ YouTube চেনেল অমৰ এণ্ড মিক্সলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ আগত এটা সৰু ইনফৰমেশন দিবলৈ ওলাইছো। একেবাৰে সৰু ইনফৰমেশন হয়। জাস্ট আপোনালোকে ভিডিওটো চাব। শেষলৈ চাব ভিডিওটোত এটা সৰু ইনফৰমেশন আছে। আপোনালোকে হয়তো গম পাইছে যে মৰিগাঁও কলেজৰ এডমিশনৰ যেটো প্ৰসেস ইতিমধ্যে স্টাৰ্ট হৈছে for HS First Year Arts and Science. যিখিনি ষ্টুডেন্টে HS First Year Arts আৰু Science-ত ইতিমধ্যে মেৰিট লিষ্টত তেওঁলোকৰ নাম আহিছে বা কোটাত তেওঁলোকৰ নাম আহিছে ৱেটিং লিষ্টটো বাদ কৰি আৰু তেওঁলোকে এতিয়া তেওঁলোকৰ এডমিশন প্ৰসেসটো কেনেকৈ কৰিব মানে এডমিশনটো তেওঁলোকৰ কেনেদৰে আৰম্ভ হ'ব সো তেওঁলোকৰ যিকিটা ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছিল আমাৰ মৰিগাঁও কলেজৰ ৱেবসাইটত মানে আপোনাৰ অনলাইন এডমিশন লিংকত গৈ যিকিটা নাম্বাৰ তেওঁলোকে ৰেজিষ্টাৰ কৰি লৈছিল সেই নাম্বাৰ কেটাত আমাৰ মানে মৰিগাঁও কলেজৰ ফালৰ পৰা 2 জুলাই তাৰিখে ইতিমধ্যে যেটো অনলাইন সিস্টেমৰ থ্ৰুদি ওটিপিটো পঠিওৱা হৈছে হয় 2 জুলাই তাৰিখে ইতিমধ্যে মেৰিট লিষ্টত নাম থকা ষ্টুডেন্ট সকললৈ আৰু কোটাত যিখিনি কোটাৰ এগেইনষ্টত সিট পাব তেওঁলোকৰ একচুয়ালি মোবাইললৈ মৰিগাঁও কলেজৰ ফালৰ পৰা ওটিপি পঠিওৱা হৈছে এই ওটিপিটো এই কাৰণে পঠিওৱা হৈছে যে যাতে ষ্টুডেন্ট সকলে এই ওটিপিটো ব্যৱহাৰ কৰি তেওঁলোকে মৰিগাঁও কলেজত এডমিশনটো ল'ব নে নল'ব সেইটো কনফাৰ্ম কৰি দিয়ে আৰু এই ওটিপিটো পোৱাৰ পাছতে ষ্টুডেন্ট সকলে তেওঁলোকে বিশেষ কৰিবলগীয়া একো কাম নাই তেওঁলোকে মৰিগাঁও কলেজৰ যেটো অনলাইন এডমিশনৰ লিংক এই অনলাইন এডমিশনৰ লিংকটোলৈ গৈ তাত তেওঁলোকে প্ৰথমতে অলৰেডি ৰেজিষ্টাৰ্ড ইউজাৰত গৈ প্ৰথম খুমাই তেওঁলোকে লগইন কৰি ল'ব তাৰ পাছতে তেওঁলোকে কৰিব কি ওটিপিটো তাত দি দিব ফাৰ্স্ট পেজটোতে ওটিপিটো দিয়াৰ লগে লগে তেওঁলোকে মৰিগাঁও কলেজত এডমিশন লৈছে বুলি কনফাৰ্ম হ'ব আৰু তাৰ পাছতে তেওঁ কি কৰিব দিব তেওঁ যে ডমিসাইল আসামৰ ষ্টুডেন্ট হয় তাৰ এটা প্ৰুফ হিচাপে তেওঁ কি কৰিব লাগিব তেওঁ গাৰ্জেন্টৰ এটা ভোটাৰ আইডি কাৰ্ড কপি দিব লাগিব তেওঁ গাৰ্জেন্টৰ এটা ভোটাৰ আইডি কাৰ্ডৰ কপি দিব লাগিব আৰু এই ভোটাৰ আইডি কাৰ্ডৰ কপিটো তেওঁ স্ক্যান কৰি দিব লাগিব আৰু ইয়াৰ লগে লগে 100% কনফাৰ্ম হৈ যাব যে তেওঁ মৰিগাঁও কলেজত এডমিশন পোৱাটো তেওঁ 100% কনফাৰ্ম হৈ যাব আৰু এই সৰু ইনফৰমেশনটোকে মই আপোনালোকৰ আগলৈ আজি লৈ আহিলো আৰু যদি মোৰ এই ভিডিওটো চাই আপোনালোকে ভাল পাইছে তেতিয়া হলে এটা লাইক শেয়াৰ কমেন্ট কৰিব আৰু মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই অল কৰি লবলৈ নাপাহৰিব